মই মোৰ অসমীয়া ছোৱালীৰ পৰিচয়লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকক দুটা বস্তু দেখুৱাম এটা হ'ল মাই বোৱা কাপোৰৰ কালেকশ্যন আৰু এটা হ'ল ঠেকিয়া আকৰ পকৰেনো কেনেকৈ হ'ব পাৰি তেতিয়াহ'লে আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্টতে মই দেখাইছোঁ এখন ৰিয়া হয় ৰিয়া টাইপত মাই বুইছে ইয়াত ৰঙাত মাই বেঙুনীয়া কালাৰটো দিছে আৰু ফুলটো গোল্ডেন কালাৰৰ বুটা বাছি দিছে আৰু এয়া গোল্ডেন কালাৰৰে দেখিছে আপোনালোকক মই দেখুৱাই দিছোঁ চেক টানি টানি দিছে এনেকৈ সেই একেখন ৰিহাৰ দৰে আনখন যিখন আপোনালোকক মই দেখুৱালোঁ সেইখনৰ দৰে এইখনতো এনেকৈ এয়া দিছে এয়া এনেকৈ মই দেখুৱাই দিম আনখন মই আপোনালোকক দেখুৱাম সেইকেইখন কিন্তু একেবাৰে মানে কেইদিনমান আগত মই শালৰ পৰা কাটিছে কিন্তু এইখন হ'ল 2 বছৰমান হ'ল ধুই থ'বলৈ কিন্তু ভাল লাগে য়েল্লো কালাৰ সেইবাবে বেছি ভাল লাগে ব্লেক বুটা দিছে বাচিছে আৰু মাজে মাজে গোল্ডেন অলপ সন্মুখত আহি এনেকৈ গোল্ডেন কালাৰত দিছে দিছে আপোনালোকে এনেকৈ দিছে এয়াই গোটেইখিনি তেনেকুৱাই আৰু পাৰিটো দিছে আপোনালোকক মই দেখুৱাই দিম এনেকৈ ৰঙা কলা গোল্ডেন তেনেকৈ পাৰিটো বাচিছে এইখন আনখন মই আপোনালোকক দেখুৱাম এটা বোৱা কাপোৰ চাদৰ যোৰা হয় এইটো চাদৰ মেখেলাও আছে এইখন চাদৰ হয় এইখন একেবাৰে চিম্পুল ইয়াত ৰঙাত আচলতে কলাটো মাৰি দিছে আৰু গোল্ডেন সোণালী কালাৰৰ সূতা দিছে আচলতে একদম মানে গৰ্জিয়াছ সোণালী কালাৰৰ আৰু মই আপোনালোকক দেখুৱাম নেক্সট এটা এযোৰ ৰঙা মেখেলা এযোৰ আচলতে সেই হয় বোৱা যোৰা হয় মেখেলা আছে চাদৰ মেখেলা এইটোত আপোনালোকৰ এইটো একেবাৰে চিম্পুল হয় এইটো ৰঙা একেবাৰে ইয়াত এনেকৈ দিছে আকাশীয়া কালাৰ দিছে আৰু বগা দিছে আৰু ইহলি এনেকৈ বুটা বাচিছে আৰু মাজে মাজে এনেকৈ গোল্ডেন কালাৰৰ এটা দিছে চেক টানি দিছে এই হিচাপে এনেকৈ দিছে আৰু একেবাৰে লাষ্টৰ মই আপোনালোকক দেখুৱাম বহুত ভাল লাগে এইটো কালাৰ ভাল লাগে ইয়াত হালধীয়া দিছে আৰু একেবাৰে মাজে মাজে ধৰিব পাৰিছেনে ইয়াত গোল্ডেন কালাৰত দিছে বুটা বাচিছে আৰু এটা গোল্ডেন কালাৰত দিছে মানে হালধীয়া কালাৰ আৰু গোল্ডেন কালাৰৰ বুটা বাচি দিছে ইয়াত আৰু ইয়াত যে চেক দিছে এইখিনিত অৰেঞ্জ কালাৰ আৰু গোল্ডেন এনেকৈ চেক টানি দিছে এইখন আৰু এনেকৈ দিছে মই ভালকৈ দেখুৱাম এইখন এনেকৈ দিছে এয়া আছিল মোৰ বোৱা কাপোৰৰ কালেকশ্যন আৰু এতিয়া আমি বনাম ঠেকিয়া আকৰ পকৰি তেতিয়াহ'লে আমি ৰেচিপিটো ঠেকিয়া আকৰ পকৰিৰ বাবে আমাক লাগিব এয়া ঠেকিয়া শাক এয়া লৈছোঁ নহৰু 3-4 ফুটামান আৰু এয়া লৈছোঁ আদা এচুকুট আৰু এয়া এটা ডাঙৰ আকাৰৰ পিঁয়াজ এনেদৰে কাটি লৈছোঁ আৰু এয়া জলকীয়া লৈছোঁ মই 3টা সৰু সৰুকৈ কাটি লৈছোঁ আৰু এয়া লৈছোঁ
নিমখ সোৱাদ অনুসৰি আপোনালোকে ল'ব। আৰু এয়া লৈছোঁ হালধি গুড়ি, মই এচুকুট লৈছোঁ এই চামুচ পাতেৰে। আৰু এয়া লৈছোঁ মই জিৰা। জিৰাটো আপোনালোকৰ তাত যদি গোটা জিৰা থাকে তেতিয়াহ'লে গোটা জিৰাও ল'ব পাৰিব। এতিয়া মোৰ তাত নাই বাবে মই এয়া গুড়ি কৰি লোৱা জিৰাটোৱে লৈছোঁ। আৰু এয়া লাগিব আমাক এই ডাঙৰ চামুচ পাতেৰে 2 চামুচ বেচন। এতিয়া আমি এনেকৈ সৰু সৰুকৈ ঢেকীয়াখিনি কাটি লৈছোঁ আৰু ঢেকীয়াৰ এইখিনি এনেকৈ পেলাই দিছোঁ, কাটি দিছোঁ। এতিয়া গোটেইখিনি এনেদৰে ইয়াত পেলাই দিছোঁ আৰু আমাৰ কাটা হৈ গ'ল। এইখিনি অলপ এনেকৈ মোহাৰি দিব। এনেকৈ দিয়াৰ পিছত আমি ইয়াত এড কৰিম এই কাটি থোৱা পিঁয়াজখিনি। এতিয়া পিঁয়াজখিনিৰ লগত ঢেকীয়াখিনি আকৌ এনেকৈ মোহাৰি দি দিব। যাতে পিঁয়াজখিনি ফালি যায়। আমাৰ দিলোৱা হৈ গ'ল। এতিয়া মই ইয়াত এড কৰিম এই আটাখিনি। অলপ এনেকৈ দিছোঁ। এতিয়া ইয়াত কাটি লোৱা সৰু সৰুকৈ জলকীয়াখিনি এড কৰি দিম এনেকৈ। এতিয়া দিম এইখিনি এচুকুট নেহুৰ হালধি গুড়ি, মই এইখিনি দিলোঁ। এতিয়া দিম এয়া জিৰা গুড়ি এতিয়া সোৱাদ অনুসৰি আপোনালোকে দিব এই নিমখখিনি। মই এইখিনি দি লৈছোঁ। আৰু এতিয়া দিম এই ডাঙৰ চামুচ পাতেৰে বেচন 2 চামুচ। আকৌ এচামুচ বেচন দি দিলোঁ। এতিয়া হাতেৰে অলপ মোহাৰি দিম। এয়া মোৰ ভালদৰে বেচনখিনি সানি লোৱা হৈ গ'ল। এতিয়া মই ইয়াত অলপকৈ এই কাপটোৰে পানী দি দিম। বেছি পনীয়া নকৰিব, তেতিয়া আমাৰ পকৰীকেইটা ভালদৰে বনোৱা নাযাব। এইখিনি এতিয়া আমাৰ ভালদৰে সানা হৈ গ'ল। এয়া এতিয়া এইখিনি আমি এতিয়া কেৰাহীটো গৰম হ'বলৈ দি ইয়াত মই ৰিফাইন তেল দি দিলোঁ। আৰু এতিয়া পকৰীকেইটা দি দিম। পকৰীকেইটা মই এনেকৈ দি দিছোঁ। এই পকৰীটো নিৰামিষ ভাতৰ লগত খাবলৈ পাৰে, বিৰাট টেষ্টি হয়। যদি আপোনালোকে এই ঢেকীয়াৰ পকৰীটো খাই পোৱা নাই তেতিয়াহ'লে এবাৰ খাই চাব, সঁচাকৈ বিৰাটে ভাল লাগে। এই আমাৰ পকৰী হৈ গ'ল।
আমাৰ এয়া ঢেকীয়া শাকৰ পকৰি তৈয়াৰ হৈ গ'ল। যদি আজি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ ৰেচিপিবোৰ ভিডিঅ'বোৰ চাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজি ধন্যবাদ।